42,000কৈ অধিক নিয়োগ সৃষ্টি হ'ব সিদিনাখন নিযুক্তি পত্ৰ পাব যিসকলে ইতিমধ্যে সিলেকশ্যন হৈ আছে 42,000কৈ অধিক নিয়োগ সৃষ্টি হ'ব সিদিনাখন নিযুক্তি পত্ৰ পাব যিসকলে ইতিমধ্যে সিলেকশ্যন হৈ আছে তেওঁলোক আনুষ্ঠানিকভাৱে বৰ্ষপূৰ্তি উপলক্ষে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দেশৰ গৃহমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত এই কাম সমাপন কৰিব। এতিয়ালৈকে যেহেতু কৰ্ণাটকৰ নিৰ্বাচন আহি আছে সমাগত কৰ্ণাটকৰ নিৰ্বাচনৰ পিছতে নিশ্চিতভাৱে দেশৰ গৃহমন্ত্ৰী ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়া লগতে আমাৰ দলৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰসাদ নাড্ডা ডাঙৰীয়া আমাৰ এই লোকসভা প্ৰৱাস যোজনাৰ কাৰণে তেখেতসকল আহিব 42,000কৈ অধিক নিয়োগ সৃষ্টি হ'ব সিদিনাখন নিযুক্তি পত্ৰ পাব যিসকলে ইতিমধ্যে সিলেকশ্যন হৈ আছে তেওঁলোক আনুষ্ঠানিকভাৱে বৰ্ষপূৰ্তি উপলক্ষে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দেশৰ গৃহমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত এই কাম সমাপন কৰিব। এতিয়ালৈকে যেহেতু কৰ্ণাটকৰ নিৰ্বাচন আহি আছে সমাগত কৰ্ণাটকৰ নিৰ্বাচনৰ পিছতে নিশ্চিতভাৱে দেশৰ গৃহমন্ত্ৰী ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়া লগতে আমাৰ দলৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰসাদ নাড্ডা ডাঙৰীয়া আমাৰ এই লোকসভা প্ৰৱাস যোজনাৰ কাৰণে তেখেতসকল আহিব। কলিয়াবৰত হ'ব পাৰে নগাঁৱতো হ'ব পাৰে।